কি গঙাটোক কি ছোৱালী নিদিওঁ তোক আৰু মা আৰু দেউতাই মানে তাতে গৈ পেলাই যুঁজিব এৰা নাই চেলেঞ্জ কমপ্লিট ইয়া আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম ঠিকে আছে গুড মৰ্নিং গোপ্ৰ গুড মৰ্নিং জিজে ফেমিলি বৰ্তমান ৰাতিপুৱা 9:17 কিন্তু 6টাতে প্ৰথমবাৰ সাৰ পাইছোঁ মানে সপোন এটা দেখিছিলোঁ স্কুলত শাৰী পাতি আছোঁ প্ৰাৰ্থনাৰ বাবে কি যে মজা আছিল সপোনটো আৰু সাৰ পোৱাৰ পিছত ফিল হ'ল যে আৰে এই ধুনীয়া সময়বোৰ দেখোন আজিৰ পৰা 12 বছৰ আগতে পাৰ কৰি আহিলোঁ স্কুলৰ সেই ল'ৰা ধেমালিবোৰৰ মাজতে যে জীৱনৰ আচল সুখটো লুকাই আছিল সেই সময়ত কিন্তু মানে কেতিয়াও ফিল কৰা নাছিলোঁ আৰু যোৱা দুদিনৰ পৰা এখন ফেন চলোৱা নাই কাৰণ এখন ফেনৰ যিটো বতাহ ডাইৰেক্ট বুকুত বহুত জোৰকৈ লাগে সেইকাৰণে এখন ফেনকে চলাই থৈ দিছোঁ গৰম লাগিলে উপায় নাই আৰু অকলে থাকিলে এইটোৱে দিগদাৰ সদায় চাফা কৰোঁ আৰু সদায় অৱস্থাটো এনেকুৱা হয় আৰু কালি ঘৰ মোচাৰ পিছত ঘৰটো কিবা আঠা আঠা টাইপ হৈ গ'ল এইখন খিৰিকী ৰাতিপুৱা যেইটাতে নুখুলোঁ কিয় মহবিলাক থাকিবই দিনত মুখখন ক'ত তহঁতে ভিডিঅ' কল কৰি কিয় মুখখন নাই তাকে আনিব দিম ৰ আনিব দিব লাগিব তহঁতৰ দুটাৰে গা চা ভালে আছেনে কি নাজানো আকৌ একেলগে আছ ৰাতিপুৱা উঠি পেলাই দৰ্জাবোৰ খোলোতে মোৰ 10টামান বাজে ফাৰ্কনো কি পৰে না কোনোবা আহিব নাই মই ক'ৰবাত বাহিৰত যাম তই ফোন কৰি খবৰ ল'ব পৰা নাই মেছেজ কৰিছ জিঅ' নাই তোৰ তই ফোন কিয় নকৰ বাল্টি ফুল নহ'ল মানে হয়তো কালি ৰাতি বৰষুণ বেছি ডাঙৰকৈ অহা নাই নহয়তো মই বাল্টিটো বেছি দূৰত পাতি থৈ দিছোঁ যাৰ কাৰণে ডাইৰেক্টলি পানী পৰা নাই আৰু যিমানে বৰষুণ আহিব সিমানে গছ গছনিবোৰ বেছি ডাঙৰ হ'ব সেউজীয়া হ'ব আৰু মই পানী দিব নালাগিব ইয়াতে পানী জমা হৈয়ে আছে আৰু মা আৰু দেউতাই মানে তাতে গৈ পেলাই যুঁজিব এৰা নাই মানে দেউতাই আমাক সাংঘাতিক দম দি আছে এই মেডিচিন নোখোৱা কিবা নোখোৱা ভালকৈ খোৱা বোৱা নকৰা ফল মূল নোখোৱা আচলতে ঠিকো আছে মানে আপুনি যদি ৰিকভাৰ হ'ব লাগে খোৱা বোৱাটোতো ভালকৈ কৰিবই লাগিব মেডিচিন স্পেচিয়েলি আৰু জিজে ফেমিলি এইটো চাওক বাল্টি ফাটি পেলাই চাইডেদি এই গছ ওলাই গৈছে ভাই সাহাব ওইখানে ডিকো হয় ভাই সাহাব জিজে ফেমিলি ভূপেন হাজৰিকাদেৱে কোৱাৰ নিচিনাকৈ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো হে লাভলি জিজে ফেন ৱেলকাম টু এনাদাৰ নতুন ব্লগ য়েছ ডেইলি ব্লগ কেনেকৈ গম পালি তই এইফালেদি দেখা পাইছ চাওঁ ৰচোন এইফালেদি দেখা পাম এইখিনিত দেখা পাম যদি আহিছে সেইটো এলিয়েন এইটো আহি গৈছে খানা লৈ পেলাই এতিয়া চিঞৰিব মামা ক'ত আছা মই ওপৰৰ পৰাই দেখা পাইছিলোঁ তোমাক তলত থৈ দিয়া আৰু দিনত বাচনকেইটা লৈ যাবা হা কালিৰো যিখিনি বাচন আছে কি খবৰ হা এতিয়া উঠিছা কিয় আৰু পঢ়া শুনা কৰা নাই তোমালোকে আজিকালি কৰা কিমান ক্লাছত আৰু কি মানে আগতে ব্ৰাছটো কৰি লওঁ কাৰণ ব্ৰাছ নকৰাৰ আগতে খাব মন গ'লে এইটো বৰ বেয়া অভ্যাস কাৰণ একদম দৌৰা দৌৰিকৈ ব্ৰাছ কৰিব লাগে মুখ ধুব লাগে সেইটো বিৰাট অশান্তি লাগে আৰু লগতে ৰুমটো অলপ ঠিক কৰিব কামখিনি কৰিলোঁ অলপ চলপ এতিয়া বঢ়িয়াকৈ একদম হাতত লৈ লৈছোঁ জালুক টি আৰু এইফালে পিচকোট মোৰ অলপ অফিচিয়েল কাম আছে এইখিনিও কৰি লওঁ ব্ৰেকফাষ্ট আনবক্সিং এইফালে আছে য়েছ বুটৰ দালি এইফালে ৰুটি বস্তু ইমান আঠা আঠা হৈ আছে নোৱাৰি চেণ্ডেল ওলাই ল'বই লাগিব আভি মস্ত হে ভাই সাহাব জিজে ফেমিলি চাওক একদম পুৰা পিজ্জা টাইপ লাগি আছে বিদ্যাম ৱাও মজা লাগিছে চাওকচোন এই উঠোৱাটো বহুত দিগদাৰ হয় মানে ভাবোঁ একদম ফাটি নোযোৱাকৈ উঠাম কিন্তু মাজে মাজে সেয়া ফাটি গ'লোঁ হৈছে দে অলপ দিবিনে অ'কে মোৰ ফাইনেল ব্ৰেকফাষ্ট এইফালে কণী বঢ়িয়াকৈ 2 টুকুৰ পিঁয়াজ আৰু এইবোৰতো দেখা পাইছিলে এতিয়া বঢ়িয়াকৈ খাওঁ তাৰপিছত এডিট কৰোঁ তাৰপিছত লগ পাই আছোঁ জিজে ফেমিলি এডিট কৰি একদম টোপনি লাগি গৈছিলে এইফালে বাইদেউ ফোন কৰিলে এলিয়েনে বোলে ভাত লৈ আহি আছে নামি যাওঁ হাই চাহাব এইমাত্ৰ ধুই দিছোঁ এলিয়েনহঁতৰ বাচনকেইটা থোৱা তাতে থোৱা টিফিনটো পিছত নিবা আকৌ এতিয়া কেনেকৈ দিম নে এতিয়া দিব লাগিব তুমি আজি বাহিৰত গা ধুইছা কি হয় বস্তু ৰাখি দিম ইয়াতে তোমাৰ ৰখাৰ সময় নাই নহয় এনেকৈ দি দিছোঁ দেই চেনিটাইজ কৰি ল'বা হা দিয়া কি গঙাটোক কি ছোৱালী নিদিওঁ তোক ইছ ৰাম কিবা বোলে গঙাটোক ছোৱালী নিদিওঁ তোক ভোক অলপ লাগিছে বাৰু কিন্তু ভিডিঅ'ত জাষ্ট এক্সপৰ্ট হৈ আছে গতিকে অলপ জুচকে খাই দিওঁ আৰু 3টা বাজিল এতিয়া ভাতৰ যোগাৰ কৰোঁ আৰু ৰ'ব ফ্ৰিজতো বহুত বস্তু আছে যিবোৰ নাখালে যাব পেলনি
যে কি আছে নহয় একো গমেই পোৱা নাযায় আৰু জিজে ফেমিলি আজি নিজক চেলেঞ্জ কৰিছোঁ যিখিনি পেণ্ডিং কাম আছে বাচন ধোৱা হওক ঝাৰু মাৰা ঘৰ মোচা মানে গোটেই আজি চেলটাই দিম একেলগে ৰাতিৰ কাৰণে দি দিছোঁ চাউল মানে জিজে ফেমিলি কিছুমান চাইক'লজিকেল কথা মানে যদি ভাতখিনি থাকি যায় মানে পেলাব যাতে নালাগে তাৰ কাৰণে খাই দিয়া যাব কিন্তু যদি ৰান্ধি থৈ নিদিওঁ তেতিয়াহ'লে আকৌ কালিৰ নিচিনা মেগীয়ে খোৱা যাব এনেকৈ ভাবিছোঁ পটলৰ ভাজি এখন বনাম বুলি তিয়ঁহ কালিৰ নিচিনা চালাড খাই দিম পাৰ হ'ব এই সময় ভাল বেয়া পাৰ হ'ব কলা ডাৱৰৰ আকাশ মুকলিয়া আকাশ হ'ব বনি আছে পটল ভাজি য়েছ আৰু পটল ভাজি হোৱা মানে মই বঢ়িয়া তিয়ঁহটো কাটি লওঁ নিজে ফেমিলি তিয়ঁহ এটা এনেকুৱা বস্তু ন মই ভাজিলেও ভাল পাওঁ চালাড বনালেও ভাল পাওঁ এনেই কেঁচাই খায়ো ভাল পাওঁ খাৰ ভাল পাওঁ আঞ্জা ভাল পাওঁ চব্জি ভাল পাওঁ চব ভাল পাওঁ এইটো চাওক একদম পুৰা ক্ৰাঞ্চি ক্ৰিস্পি পটল ভাজি ইয়াতে পিঁয়াজটো মানে পুৰা একদম কাঢ়াকৈ ভাজা গৈছে মজা লাগিছে আৰু জিজে ফেমিলি এই কচু আৰু সৰু মাছৰ যিটো কম্বিনেশ্যন এইটো বস্তু বহুত বেছি ইণ্টাৰেষ্টিং লাগিছে এইটো আগতে টেষ্ট কৰিম একদম মজা হৈছে মানে বঢ়িয়া হৈছে আৰু জিজে ফেমিলি পেট পুৰা ভৰি গ'ল কিন্তু তিনিটা বস্তু খাবই আছে দালি নেমু তিয়ঁহ এতিয়া মোৰ তাত এটা সাংঘাতিক বুদ্ধি আছে তিনিটা বস্তু যদি খাওঁ পেটে প্ৰেছাৰটো বেছিকৈ পাব গতিকে নেমুটো দালিৰ লগত চেপি পেলাই এটা কৰি ল'ম তেতিয়া টোটেল দুটা বস্তু যাব পেটটো কনফিউজ হৈ যাব আৰু ৰ'দটো দেখিছেনে জিজে ফেমিলি চাওকচোন কলৈকে ৰ'দ আহে মানে খিৰিকী মাৰিবই লাগিব টানি দিওঁ জিজে ফেমিলি ৰাতি যোৱাকালি একদম ভালকৈ টোপনি হোৱা নাই সেইকাৰণে ভাবিছিলোঁ আজি অলপ শুম কিন্তু নাই শুব নোৱাৰোঁ আজি এটা মই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ আৰু ৰেকৰ্ডটো মই বৰ্তমান আপোনাক কৈ দিওঁ এই জুচৰ গ্লাছটো নহয় বাৰু টাইমটো চাওক 4:26 পূৰাপূৰি 5:15 5:15 পৰা পূৰাপূৰি 1 ঘণ্টা মানে 6:15লৈকে এসোপা বাচন আছে 3 দিনমানৰ সেইখিনি ধুম কাপোৰ ধুম ঘৰ ঝাৰু দিম ঘৰ মুচিম তলৰ পৰা পানী আনি গোটেই ফুল কৰিম মানে আল্টিমেটলি গোটেই ঘৰ চাফা কৰিম মাত্ৰ 1 ঘণ্টা আৰু জিজে ফেমিলি যদিও কৈছিলোঁ 5:15 পৰা ষ্টাৰ্ট কৰিম বুলি কিন্তু টোপনি আহি গ'ল আৰু নেক্সট 1 ঘণ্টাৰ ভিতৰত গোটেইখিনি কাম মই কমপ্লিট কৰিম পূৰাপূৰি 5:50 হৈছে য়েছ গতিকে মই 6:50লৈকে পূৰা টাইম লৈছোঁ গতিকে চাই থাকক জিজে ফেমিলি ষ্টাৰ্ট টাইম প্ৰথমতে মোৰ ইয়াতে দুটামান কাপোৰ থোৱা আছে এই কাপোৰ দুটা জলদি ধুই ল'ম জিজে ফেমিলি চাওক 5:56 মানে মাত্ৰ 6 মিনিটত কাপোৰ ধোৱা হৈ গ'ল আৰু চাওক দেই জিজে ফেমিলি মই কেৱল কামখিনি কৰি নাথাকোঁ লগত কিন্তু ব্লগো শ্বুট কৰি আছোঁ নেক্সট কামটো হ'ল পানী নিয়া 6:04 পানী অনা হ'ল এতিয়া আপোনালোকে চাগে ভাবিছে একদম দুবাল্টিমান পানী আনি থৈ দিছোঁ সেইটো আপোনালোকক লাষ্টত দেখুৱাই আছোঁ যে কিমান পানী আনি ফুল কৰিলোঁ একদম বাচন গোটেইখিনি এতিয়া নেক্সট ধুম এতিয়া বাচন ধোৱা ষ্টাৰ্ট শুৰু জিজে ফেমিলি গৰমত যিটো মোৰ অৱস্থা হৈছে ন কিন্তু এতিয়া ফেনৰ বতাহ খাব যাব একদমেই সময় নাই জিজে ফেমিলি 6:16 বাচন ধোৱা কমপ্লিট এইফালে চাওক গোটেই কমপ্লিট এয়া গোটেই বাচনবোৰ এতিয়া নেক্সট ঝাৰু চেলেঞ্জ য়েছ জিজে ফেমিলি ভাগৰ মানে একদম ফাটি গৈছে নক'ব আৰু লেকিন থাকনা মানা হে ৰিভাইটেল জিঅ' জি ভৰ কে য়েছ জিজে ফেমিলি 6:22 মানে আৰু প্ৰায় 28 মিনিট আছে আৰু ঝাৰু মাৰি পুৰা একদম ঘৰৰ তলত থৈ আহিছোঁ এটা কাম বাকী আছে সেইটো হ'ল চবতকৈ যিটো দীঘলীয়া কাম য়েছ ঘৰ মোচা কিন্তু তাৰে আগত এইবোৰ খুলি লওঁ কাৰণ যিটো সাংঘাতিক গৰম হৈ গৈছে ন জিজে ফেমিলি অ' মাই গড চব ফেন চেন চলাই দিওঁ কিন্তু জিজে ফেমিলি বিদ্যা ভাগৰ বহুত বেছি লাগিছে একদম মাথা চাথা ঘূৰাই যোৱাৰ নিচিনা হৈছে অলপ এইটো খাই লওঁ অলপ নেচাৰ ভৰাই লওঁ ভিতৰত একদম মাত তাত নোলোৱাই গৈছে ভাত পাৰিম নে নোৱাৰিম কমপ্লিট কৰিম এইফালে ঘৰ মোচা পানী ৰেডি এইফালে ফেনাইল কামখিনি যে কৰি আছোঁ আপোনালোকে নাভাবিব যে মই পাল মাৰি কৰিছোঁ দৌৰা দৌৰিত লাগে চেলেঞ্জটো কমপ্লিট নহ'ব পাৰে কিন্তু যিখিনি কাম হ'ব ন একদম পাৰফেক্ট হ'ব লাগিব 6:38 চেলেঞ্জ কমপ্লিট য়েছ জিকি গ'লোঁ সেইটো মোৰ কাৰণে জিজে বিদ্যাকে বহুত বেছি টান কাম আছিল মানে ইমান সহজ কাম নাছিল 1 ঘণ্টাত কিন্তু মই কৰি দিছোঁ প্ৰায় 48 মিনিটত য়েছ বহুত বেছি ভাগৰ লাগিছে জিজে ফেমিলি বিদ্যা জিজে ফেমিলি কোনোবাই যদি ভাবিছে যে এইখিনি ছোৱালী মানুহৰ কাম বহুত বেছি সহজ কাম কিন্তু প্ৰথম কথা কৈ দিওঁ যে ছোৱালী ল'ৰা বুলি একো কামৰ একো বেলেগ হেৰি নাথাকে
আৰু ছেকেণ্ড কথা যিখিনি মাইকী মানুহে বা যিখিনি ছোৱালী মানুহে ঘৰত থাকি কাম কৰে ইমান সহজ নহয় জিজে ফেমিলি মোৰ চাওক পুৰা ওপৰত পৰা তললৈকে গোটেই ফাটি গৈছে তিতি গৈছে ভিজি গৈছে শেষ হৈ গৈছে চাগে চকু মুখ দেখি গম পাইছে একদম মানে মাথা চাথা ঘূৰাও হৈ গৈছে বিদ্যা পানী ভৰোৱা বুলি যে কৈছিলোঁ এইটো বাল্টি এইফালে এইটো টাব এইটো বাল্টিত আনিছিলোঁ আৰু পুৰণা বাথৰুমটোৰ এটা ডাঙৰ বাল্টি যাৰ বাচন ধোৱা অভ্যাস আছে তেওঁলোকে গম পাব ইয়াতে কিমান বেছি বাচন পাকা কাখন চাওক পুৰা একদম চিলিয়া হৈ গৈছে য়েছ চাওক ফেন চেন ওপৰত উঠাই থৈ দিছোঁ কাৰণ তলটো ধুনীয়াকৈ মুচিব লগা হৈছে মানে মুচাৰ পিছত চাওক পানীৰ কালাৰ চাওক এবাৰ আৰু ভাই চাহাব ওপৰত উঠি অহা মানে হৈ গ'ল আন্ধাৰ আৰু জিজে ফেমিলি চাওক এতিয়াও হৈ আছে 6:45 মানে 5 মিনিট এতিয়াও বাকী ক্লিপটো লৈ উঠি পেলাই গম পালোঁ যে গোটেই ক্লিপটো বহুত বেছি আন্ধাৰ আহিছে হ'লে উপায় নাই জিজে ফেমিলি লাইটকেইটাকে চাই লওক এবাৰ চাওক জিজে ফেমিলি এইটো দেখিছে কিন্তু আজি মই কিয় ভয় কৰা নাই গম পায় কাৰণ এইটো লেংৰা হৈ আছে এইটো চাওক উৰিব নোৱাৰে একো কৰিব নোৱাৰে নহ'লে ইমান সময় এইটোৱে কত উৰিলে হয় বিদ্যা লেকিন হাম নিহত তো পে বাৰ নেহি কৰতে গতিকে তাক এৰি দিছোঁ আজি যা বক্স দিয়া তুঝে যা জিলে আপনি জিন্দগী মই এনে গাখীৰ চাহ কেতিয়াও নাখাওঁ কিন্তু আজি খাব কিবা এটা মন গৈছে অলপ মানে একদম পূৰা আদা চাদা দি পেলাই পূৰা বঢ়িয়াকৈ খাম এইটো গাখীৰ দিম গুড লাইফ এইটো মই কেঁচাই খায়ো ভাল পাওঁ বঢ়িয়া লাগে খাই পেলাই আৰু এটা বস্তু খাই আছোঁ মায়ে ভিডিঅ'টো চালে গালি দিব বাৰু পাউডাৰ গাখীৰ পূৰা খাই আছোঁ এইফালে একাপ চাহ এইফালে কেইখনমান লেজ চিপছ আৰু এইফালে কালি ৰৈ যোৱা লোভ আৰু জিজে ফেমিলি চাই কি চুজ কি লেতে হুৱে हम अभी पढ़ रहे हैं आप लोगों का कमेंट আৰু বিদ্যা জিজে ফেমিলি মানে আপোনালোকৰ কমেণ্টবোৰে হয় আপোনালোকৰ লাইকবোৰে হয় যিবোৰে ইমান বেছি মটিভেট কৰে এনেকুৱা মানে বিপদৰ সময়তো যে সদায় ডেইলি ব্লগ দি যাব মানে যিমানো কাম নাথাকক যিমানো কষ্ট নহওক যিমানো মানে মাজে মাজে মনটো ভাঙি নপৰক কিয় কিন্তু য়েছ মানে ডেইলি ব্লগ দিবই লাগিব সেই বস্তুটো মানে সদায় এটা মানে ৰেছপনচিবিলিটি টাইপ হৈ গৈছে গতিকে আশা কৰিছোঁ এনেকৈ মৰম এনেকৈ ছাপৰ্ট সদায় দি যাব আৰু ময়ো মানে সাহস পাই থাকিম ডেইলি ব্লগ দি যাবলৈ য়েছ জিজে ফেমিলি য়েছ আৰু জিজে ফেমিলি ফাইনেলি ইটছ নাম লোৱা সময় মানে সেইটো ইংলিছ লাইনটো মনত নপৰিল এতিয়া নামকেইটা লৈ লৈছোঁ আপোনালোকৰ মৃদু তাই ফ্ৰম শিৱসাগৰ অংকুৰ বৰা য়েছ তাৰপিছত বাস্তৱ প্ৰাভা ফ্ৰম গোৱালপাৰা তাৰপিছত কুন্তল আম্ফি ফ্ৰম মৰিগাঁও আৰু শেষত আমাৰ জিজে ফেমিলিৰ এগৰাকীয়ে খুব অভিমান কৰি লিখিছে মোৰ নেম এদিনো লোৱা নাই ভাই চব ভিডিঅ' চাই থাকোঁ গতিকে নিশ্চয় ল'ম যোনে যোনে কয় আপোনালোকৰ নামবিলাক সদায় লৈ থাকিম লৈ যাম কাৰণ কি আৰু আমাৰ জিজে ফেমিলিৰ মৰম আৰু লিখিছে সেই কমেণ্টটো তৃষ্ণা বৈশ্য পূৰা মিলি গৈছে একদম সেইকাৰণে মানে অভিমানটো দেখুৱাইছে এইফালে লাইনত আছে আমাৰ মানৱ ভাইটি আৰু এইফালে বনি আছে আৰু আলু বয় আজি দেখা পাইছে ইমান বেছি কষ্ট হৈছে গতিকে মানে একো বেছিকৈ বনাব মন নাই এতিয়া সোনকালে এইখিনি খাব লাগে আৰু তাৰপিছত শুব লাগে বহুত দিন হৈ গয়া ঘৰ কে অন্দৰ সে ভিডিঅ' দেউতাৰ পজিটিভ হোৱা আজি হ'ল 6 দিন গতিকে মই 6 দিন হোম কোৱাৰেণ্টাইন কৰিলোঁ এতিয়ালৈকে কোনো ধৰণৰ মোৰ চিমটম নাই এতিয়ালৈকে ইণ্টাৰ ডিষ্ট্ৰিক্ট খোলা নিদিয়ে ওচৰে পাজৰে গুৱাহাটীখনতে বহুত ধুনীয়া জেগা আছে এইবোৰ এক্সপ্ল'ৰ কৰিম আৰু যেতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট খোলা দিব প্ৰথমতে যাম মঙলদৈ তেজপুৰ লোৱাৰ আছাম গোটেইখিনি গৈ আছোঁ গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিব যদি আজি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যদি বেয়া পাইছে ডাইৰেক্ট ডিছলাইক কৰিব নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যাৰ বহুত বেছি ভাল লাগিছে কি কৰিব শ্বেয়াৰ কৰিব নতুন ভিডিঅ'ত পুনৰ লগ পাই আছোঁ টিল দেন টাটা বাই বাই জয় অসম আজি এনেকৈ দিব নোৱাৰোঁ কাৰণ ভাতখিনি লাগি যাব হাতত এতিয়া মই ভাত খাওঁ উল্টাকৈ দিছোঁ বাই বাই জয় অসম জিজে ফেমিলি